নমস্কাৰ বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো। আজি কেইটিমান ব্ৰতৰ বিষয়ে জানকচোন। কোন মাহৰ কোন তিথিত এই ব্ৰত পালন কৰা হয়। ভীষ্মা অষ্টমী ব্ৰত মাঘ মাহৰ শুক্ল পক্ষৰ অষ্টমী তিথিত ভীষ্মাষ্টমী ব্ৰত পালন কৰে। অহুকাষ্টমী ব্ৰত চৈত মাহৰ শুক্ল পক্ষৰ অষ্টমী তিথিত পালন কৰা হয়। জন্মাষ্টমী ব্ৰত শাওণ মাহৰ মুখ্য চান্দ্ৰত গৌণ ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত এই ব্ৰত পালন কৰা হয়। সাবিত্ৰী ব্ৰত বহাগী পূৰ্ণিমাৰ পিছৰ কৃষ্ণ পক্ষৰ চতুৰ্দশীত অৰ্থাৎ গৌণ চন্দ্ৰ জেঠ মাহৰ কৃষ্ণ চতুৰ্দশীত সাবিত্ৰী ব্ৰত পালন কৰা হয়। পাশন চতুৰ্দশী ব্ৰত আঘোণ মাহৰ শুক্লা চতুৰ্দশীৰ দিন নিশা এই ব্ৰত পালন কৰা হয়। শিৱৰাত্ৰি ব্ৰত মাঘ মাহৰ পূৰ্ণিমাৰ পিছৰ কৃষ্ণা চতুৰ্দশীত শিৱৰাত্ৰি ব্ৰত পালন কৰা হয়। পিপিতকী দ্বাদশী ব্ৰত বহাগ মাহৰ শুক্লা দ্বাদশীত পিপিতকী ব্ৰত পালন কৰা হয়। শ্ৰী ৰাম নৱমী ব্ৰত চান্দ্ৰ চৈত মাহৰ শুক্লা নৱমীত এই ব্ৰত পালন কৰা হয়। দুৰ্গা নৱমী ব্ৰত আহিনৰ শুক্লা নৱমীত দুৰ্গা নৱমী ব্ৰত পালন কৰা হয়। গোঅষ্টমী ব্ৰত কাতি মাহৰ শুক্লা অষ্টমীত গো অষ্টমী ব্ৰত পালন কৰে। দুৰ্বা অষ্টমী ব্ৰত ভাদ মাহৰ শুক্লা অষ্টমীত দুৰ্বা অষ্টমী ব্ৰত পালন কৰা হয়। বিনায়ক ব্ৰত ভাদ মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্থী তিথিত বিনায়ক ব্ৰত পালন কৰা হয়। ৰম্ভা তৃতীয়া ব্ৰত জেঠ মাহৰ শুক্লা পক্ষৰ তৃতীয়া তিথিত এই ব্ৰত পালন কৰা হয়। আৰু বহুতো এনেধৰণৰ ব্ৰত আছে। পিছলৈ অন্যান্য ব্ৰতসমূহৰ বিষয়ে অৱগত কৰিম। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। সকলোৱে কুশলে থাকক। ধন্যবাদ।